নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসমৰ খবৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি ভিডিঅ'টো আপোনালোকে গম পাব SSCৰ কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন CGL 2019ৰ এক্সাম কেতিয়া হ'ব, জুনিয়ৰ ইঞ্জিনিয়াৰৰ এক্সাম কেতিয়া হ'ব, মাল্টিটাস্কিং MTৰ এক্সাম কেতিয়া হ'ব আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড CND এক্সামিনেশ্যন 2019 কেতিয়া হ'ব। তো বন্ধুসকল, সম্পূৰ্ণ আপোনালোকৰ ইয়াত নটিফিকেশ্যনছ আহি গৈছে, ডেটখিনি আহি গৈছে এক্সামিনেশ্যনৰ। তো প্ৰথমতে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, সকলোখিনি গম পাই যাব। প্ৰথমতে আহিলে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2019 স্কিল টেষ্ট। বন্ধুসকল, আপোনালোকৰ স্কিল টেষ্ট হ'ব কম্বাইন গ্ৰেজুৱেট লেভেলৰ CGL এক্সামিনেশ্যন 2019ৰ স্কিল টেষ্টটো হ'ব 15 ছেপ্টেম্বৰ টু 16 ছেপ্টেম্বৰৰ ভিতৰত, এই দুদিনতে হ'ব CGLৰ এক্সামিনেশ্যন। তাৰ ভিতৰত হ'লে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল মেকানিকেল এইখিনি আছে 2020 এইটো এক্সামিনেশ্যন, এইটো টায়াৰ 2টো হ'ব, এইটো হ'ব 26/9 মানে ছেপ্টেম্বৰ 26 তাৰিখে আপোনালোকৰ এই এক্সামটো হ'ব। তাৰপাছত আহিলে মাল্টিটাস্কিং MT নন টেকনিকেলৰ 2020 টায়াৰ 1 এক্সামিনেশ্যনছ হ'ব 5-10 অক্টোবৰ 5 তাৰিখৰ পৰা অক্টোবৰ 10 তাৰিখৰ ভিতৰত আপোনালোকৰ MTৰ এক্সামখিনি হ'ব। তাৰপাছত আহিলে ষ্টেনোগ্ৰাফাৰ গ্ৰেড CND এক্সামিনেশ্যনছ 2019 স্কিল টেষ্টটো হ'ব আপোনালোকৰ অক্টোবৰ 21 পৰা 22 তাৰিখ, দুটা ডেটৰ ভিতৰতে দুদিনেই এক্সামিনেশ্যন হ'ব।